নমস্কাৰ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এটা নতুন ভিডিঅলৈ আৰু আজিৰ এই ভিডিঅত ৰেচন কাৰ্ড সৰকাৰি চাকৰি লগতে আৰ্থিক সাহায্য আৰু মেট্ৰিক পৰীক্ষা দিয়া সকলৰ বাবে আহি পৰিছে কেইবাটাও খবৰ 14টা বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কিনো ঘোষণা কৰিলে ইয়াত আপোনালোকৰ সুবিধা অসুবিধা কি হ'ব সকলোখিনি কথা আলোচনা কৰিম তো মই শ্ৰী মিগেন্দ্ৰ বৰুৱা আপোনালোকে চাইছে infowithmigendra আহক আৰম্ভ কৰো আজিৰ ভিডিঅ আজি প্ৰথম যোনটো খবৰ সেই খবৰটো হৈছে যে ক্লাছ পৰীক্ষাৰ দৰে হ'ব মেট্ৰিক পৰীক্ষা বুলি কোৱা কোনো পৰীক্ষা নাথাকিব আৰু লগতে ফেল বা পাস থাকিব কিন্তু স্কুলতে অনুষ্ঠিত হ'ব পৰীক্ষা একেলগ হ'ব সেৱা আৰু আসাম হাই সেকেন্ডাৰী এডুকেশন কাউন্সিল তো এটা খুবই ভাল খবৰ মানে আপোনালোকে এতিয়াৰ পৰা মেট্ৰিক পৰীক্ষা দিব নালাগে কিন্তু হাই সেকেন্ডাৰী পৰীক্ষাটো হ'ব মেইন পৰীক্ষা আপোনালোকৰ কাৰণ স্কুলতে অনুষ্ঠিত হ'ব ক্লাছ 10 ৰ পৰীক্ষা মেট্ৰিক পৰীক্ষা বুলি নাথাকিব কিন্তু ক্লাছ 10 ৰ যোনটো পৰীক্ষা হ'ব হেইটো মানে আপোনালোকৰ মেট্ৰিক পৰীক্ষা নিচিনাকৈ হ'ব লগতে হাই সেকেন্ডাৰী পৰীক্ষাতে হ'ব আপোনালোকৰ মেইন পৰীক্ষা ইয়াৰ পিছৰ যোনটো খবৰ হেই খবৰটো হৈছে যে অসমৰ নিবনুৱা যুৱক যুৱতীয়ে এইবাৰ পাব 2 লাখ কোটি টকা তো আত্মসংস্থাপনৰ পথ বাছি লবৰ বাবে আপোনালোকৰ কাৰণে ভাল খবৰ কাৰণ এইবাৰ টকা দিব হিমন্ত চৰকাৰে তো হিগৈ এই টকাৰ বাবে আবেদন কৰাৰ প্ৰক্ৰিয়া মানে আৰম্ভ হ'ব বুলি কৈছে তো এটা খুবই ভাল খবৰ তো যদিহে আপোনালোকে 2 লাখ টকা পাম বুলি ভাবি আছে 1 লাখ নিবনুৱা যুৱক যুৱতী সকলে তেতিয়ালে এটা কমেন্ট কৰিবলৈ নাপাহৰিব তো আপোনালোকক দেখুৱাই দিম যে কেনেকৈ স্বনিয়োজন আঁচনিখনৰ বাবে আবেদন কৰিব পাৰিব আৰু পিছৰ যোনটো খবৰ হেই খবৰটো হৈছে ৰেচন কাৰ্ডৰ ওপৰত কাৰণ ৰেচন কাৰ্ডক লৈ ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা তো এইবাৰ নিম্ন মধ্যবিত্ত সমাজেও কিন্তু লাভ কৰিব ৰেচন কাৰ্ড কাৰণ 4 লাখ টকা উপাৰ্জন কৰা লোকসকলেও কিন্তু এইবাৰৰ পৰা ৰেচন কাৰ্ড পাব তো আগতে কিন্তু 2,50,000 তকৈ যদি যোনবিলাক মানুহে ওপৰত ইনকাম কৰিছিলে তো সেইবিলাকে ৰেচন কাৰ্ড নেপাইছিলে কিন্তু এইবাৰ বৃদ্ধি কৰিলে 4 লাখলৈকে কাৰণ 4 লাখলৈকে যদি আপোনালোকৰ ইনকাম হৈ আছে তেতিয়ালে নিশ্চয় ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিব পাৰিব লগতে 40 লাখ পৰিয়ালে এইবাৰ আবেদন কৰিব পাৰিব ৰেচন কাৰ্ডৰ কাৰণে তো সেপ্টেম্বৰ বা অক্টোবৰ মাহৰ ভিতৰতে ৰেচন কাৰ্ডৰ 40 লাখ পৰিয়ালে কিন্তু এইবাৰ ৰেচন কাৰ্ড পাব তো একেদিনাই কিন্তু 40 লাখ ব্যক্তিক দিব ৰেচন কাৰ্ড তো আপোনালোকৰ ৰেচন কাৰ্ড আছে নে নাই এটা কমেন্ট কৰিবলৈ নাপাহৰিব তো ইয়াৰ পিছৰ খবৰ আছে যে লাখ লাখ পৰিয়ালে ৰাজ্যৰ লাখ লাখ পৰিয়ালে এইবাৰ লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা তো অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰিলে 1400 টকা লৈ আৰু লগতে অৰুণোদয় আঁচনিৰ টকা এইবাৰ আপোনালোকে 1400 টকা পাব তো এইবাৰ গেছ সিলিন্ডাৰ খৰচ দিবলৈ অতিৰিক্ত দিব 150 টকা মানে 150 টকা আপোনালোকে অতিৰিক্ত পাব আগতে পাইছিলে 1250 টকা এইবাৰ আপোনালোকে 1400 টকা পাব বুলি কৈছে আৰু হিগৈ চৰকাৰে প্ৰকাশ কৰিব 22000 চৰকাৰী চাকৰি তো আপোনালোকে যদি আবেদন কৰিম বুলি ভাবি আছে চৰকাৰী চাকৰিৰ বাবে তেতিয়ালে কিন্তু আপোনালোকে অপেক্ষা কৰি থাকক কাৰণ জুলাই মাহৰ ভিতৰতে প্ৰকাশ পাব 22000 চাকৰি আৰু এইবাৰ নিবনুৱা লৰা ছোৱালী সকলে কিন্তু এইবাৰ কোনো এটকাও নিদিয়াকৈ চাকৰি পোৱাৰ মানে গ্যাৰান্টি দিছে আৰু আত্মসহায়ক গোটৰ বাবে আহিলে ভাল খবৰ কাৰণ আত্মসহায়ক গোটৰ মহিলাও এবাৰ লাভ কৰিব 10000 কোটি টকা 30 লাখ মহিলা সামৰি চৰকাৰে লব এক অভিলাষী আঁচনি পিছৰ যোনটো খবৰ হেই খবৰটো হৈছে যে জুলাইত প্ৰকাশ পাব 22774টা পদৰ বাবে বিজ্ঞাপন তো এইবাৰ কেইবাটাও নিযুক্তিৰ বাবে দিয়া হ'ব বিজ্ঞাপন তো এইবাৰ বহুত কেইটা বিভাগ আছে আপোনালোকৰ কাৰণে তো 1 লাখ নিবনুৱা সম্পূৰ্ণ কৰিব এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে লগতে বিদ্যুৎ বিভাগৰ বাবে প্ৰকাশ পাব এইবাৰ 25টা পদ আৰু লগতে কৃষি বিভাগৰ বাবে প্ৰকাশ পাব এইবাৰ 25টা পদৰ বিজ্ঞাপন অসম আৰক্ষীৰ বাবে প্ৰকাশ পাব 2000টা পদ আৰু লগতে স্বাস্থ্য বিভাগত 6টা পদৰ বিজ্ঞাপন ওলাব আৰু ৰাজ্যৰ চৰকাৰী বিভিন্ন তৃতীয় বৰ্গৰ বাবে 2519টা পদৰ বিজ্ঞাপন প্ৰকাশ পাব লগতে তাৰ লগে লগে চতুৰ্থ বৰ্গৰ বাবে 1348টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাব বুলি কৈছে লগতে পঞ্চায়ত আৰু গ্ৰাম উন্নয়নৰ প্ৰকাশ পাব 1000টা পদ শিক্ষা বিভাগৰ বাবে প্ৰকাশ পাব এইবাৰ 10219টা পদৰ বিজ্ঞাপন তো আপোনালোকৰ ইয়াত চাকৰি কোনটো প্ৰয়োজনীয় হয় বা তো আপোনালোকে ইয়াৰ ভিতৰত কোনটো চাকৰি লব বিচাৰে এটা কমেন্ট কৰিবলৈ নাপাহৰিব তো আজি আপোনালোকৰ কাৰণে এইকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আনিলো যদিহে এই খবৰকেইটাৰ মাজত কিবা থাকি গৈছে বা কিবা যদি বুজি পোৱা নাই এটা কমেন্ট কৰিবলৈ নাপাহৰিব তো লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ জয় হিন্দ জয় ভাৰত।